নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ আন এটি ৰেমেডি এই ৰেমেডিটো হৈছে তেওঁলোকৰ বাবে যিসকলে মোক মেছেজ কৰি থাকে প্ৰায় যে ব্যৱসায়ৰ উন্নতিৰ বাবে বাইদেউ কিবা ৰেমেডি দিয়ক তেওঁলোকৰ বাবে তেওঁলোকে কি কৰিব নিজৰ যদি দোকান আছে বা যিকোনো ব্যৱসায় প্ৰতিষ্ঠান আছে তেওঁলোকে মঙ্গলবাৰৰ দিনাখন দোকান খোলাৰ আগে এখন বগা ৰুমালত বগা ৰুমাল মানে বগা কাপোৰ হ'লেও হ'ব নতুনকৈ কিনি অনা কাপোৰত এটুকুৰা শুকান হালধি টুকুৰা ল'ব আৰু এচামুচ চাউল ল'ব আৰু তাত দুটা ইলাইচি ল'ব আৰু দুই চিকুট খেন্দুৰ ল'ব হেন্দুৰ লৈ পটলি এটা বনাই ল'ব টোপোলা এটা বনাই ল'ব বনাই লৈ তেওঁলোকে মনেৰে মা লক্ষ্মীক আমন্ত্ৰণ জনাব হে মা লক্ষ্মী আপুনি আহি মোৰ দোকানত বা মোৰ ব্যৱসায়ত স্থায়ীভাৱে বসবাস কৰক আৰু মোৰ দোকানৰ যিবোৰ বাধা বিঘিনি হৈ আছে সেই বাধা বিঘিনিবোৰ দূৰ কৰাত মোক সহায় কৰক আৰু আজিৰ পৰা মোৰ দোকানৰ যিবিলাক বাধা বিঘিনি হৈ আছে সেই বাধা বিঘিনিসমূহ যেন আঁতৰ কৰাত তুমি সহায় কৰা তেনেকৈ ভাবি মঙ্গলবাৰৰ দিনত কি কৰিব এই কামখিনি কৰিব আৰু টোপোলাটো বনাই লৈ ছাটাৰত দোকানৰ বাহিৰ ফালে ছাটাৰত ওলোমাই দিয়ক দেখিব লাহে লাহে আপোনালোকৰ দোকানত যিবিলাক সমস্যা হৈছিল সেই সমস্যাবিলাক লাহে লাহে আঁতৰি যাব এইটো কাম প্ৰায় এমাহত এবাৰ চেঞ্জ কৰিব পটলিটো আৰু আগৰখিনি পানীত উটুৱাই দিব এইখিনি কৰি চাব নিশ্চয় সুফল পাব ধন্যবাদ ৰাধে ৰাধে